চাওক, সদৌ অসম অনুসূচিত যদি ছাত্ৰ সন্থা আৰু শিৱসাগৰ জিলা সমিতিৰ নগৰ সমিতিয়ে যোৱা 19 তাৰিখে যি বানপানীয়ে কালৰূপী বানপানীয়ে যি সংহাৰী ৰূপ ল'লে, তাৰ পিছৰ পৰাই আমি সকলোখিনি আমাৰ যিমানখিনি কাৰ্যকৰ্তা আছিলে সকলোৱে আমি এই মাজোৰা আমি বিভিন্ন সমূহ গাঁৱত গৈছোঁ, বানপীড়িত ৰাইজৰ ওচৰত গৈছোঁ, বানাকাণ্ডৰ ৰাইজৰ ওচৰত সহায় সহযোগিতাৰ লগতে আমি তেখেতলোকৰ কিছুমান সমস্যাৰ যিসমূহ বুজ লৈছোঁ আৰু তেনেকুৱা পৰিৱেশ পৰিস্থিতিত আমি এই ৭৫খনতকৈ অধিক গাঁৱত আমি গৈছোঁ আৰু তেখেতলোকক এষাৰ মাত দিছোঁ বিপদৰ সময়ত। আৰু আমি ছাত্ৰ সন্থাৰ পৰিয়ালৰ ফালৰ পৰা আমি যিমানখিনি পাইছোঁ তেখেতলোকক কিঞ্চিতমান অকণমান সহায়ো আগবঢ়াইছোঁ, যাতে তেখেতলোকক এই বিপদৰ সময়ত আমি সামাজিক অনুষ্ঠান হিচাপে যাতে আমি এষাৰ মাত মাতিব পাৰোঁ, আৰু তাৰ কাৰণে আমি তেখেতলোকৰ ওচৰত গৈছোঁ। আৰু আমি মুখ্যমন্ত্ৰীৰ প্ৰতি এই সময়তে আমাৰ এটা আহ্বানো আছে, যিহেতু আমি ৭৫খন গাঁৱতকৈ অধিক গাঁৱত গৈছোঁ আৰু গৈ পিনে গাঁওসমূহৰ পৰিৱেশ পৰিস্থিতি আমি অনুধাৱন কৰিছোঁ যে কেনেকুৱা এটা পৰিৱেশ আহিছে। এতিয়া আমি যিবোৰ পৰিৱেশ দেখিছোঁ সেই পৰিৱেশটো হৈছে তেখেতলোকে এতিয়া পানীৰ লগত যুদ্ধ কৰি আছে, পানীৰ লগত যুদ্ধ কৰি কোনোবাই সাহায্য দিছে, কিবা দিছে, সেইবোৰতে এতিয়া তেওঁলোকে আছে, মূল পৰিৱেশটো সেইডোখৰত। কিন্তু এতিয়া মূল কথাটো আহি পৰিলে যে আমাৰ যিটো 3 মাহৰ পিছত যিটো সমস্যা আহিব, ধৰা হওক আপুনি কোনোবা এজনে টমটম চলাই আছিলে, কোনোবা এজনে কাৰোবাৰ দোকান এখনত কাম কৰি আছিলে, কোনোবা এজনে হয়তো হাজিৰা কৰি আছিলে, কোনোবা এজনে নিজৰভাৱে সৰু সুৰা এটা ব্যৱসায় কৰি আছিলে, বা কোনোবা এজনে 4th গ্ৰেডৰ চাকৰিও কৰি আছিলে। কিন্তু এনেকুৱা ধৰণৰ বানপানীয়ে সংহাৰী ৰূপ ল'লে, বিভীষিকা আনিলে, য'ত নেকি আপুনি 4th গ্ৰেডৰ চাকৰি কৰা মানুহ এজনে আজি ঘৰৰ ভিতৰত থকা বয় বস্তু একো নাইকিয়া, তাৰমানে বয় বস্তুৰ পৰা আদি কৰি ঘৰৰ বাসস্থান যি থাকিবলৈ যে সকলোখিনি তছনছ হৈ শেষ। সেইকাৰণে এতিয়া বৰ্তমান সময়ত সমস্যাটো হ'ব যে আমি জীৱন জীৱিকাৰ লগত যুঁজ কৰিব নে ল'ৰা ছোৱালীক আমি পঢ়াবৰ কাৰণে যুঁজ কৰিম। কোনোবাই হয়তো যদি প্ৰাইভেট স্কুল এখনত দিছিলে, যিহেতু আপুনি হাফ ইয়াৰলি পৰীক্ষা হ'ব বা এনুৱেল পৰীক্ষা হ'ব, তেতিয়াতো প্ৰাইভেট স্কুলে ফিজটো বিচাৰিব, আৰু সেই সময়ত দেউতাকে হয়তো ফিজ দিবনে, নিজৰ ভাগি যোৱা সেই ঘৰখন বচাব নে পৰিয়ালটো পোহপালন দিব, সেইখিনি গোটেই কথাখিনি আহি পৰিছে। আৰু শিৱসাগৰ আজিৰ তাৰিখত শিৱসাগৰ চৰাইদেউ 20 বছৰ পিছুৱাই গৈছে। যদি চৰকাৰে যদি ইয়াৰ ওপৰত যদি পদক্ষেপ গ্ৰহণ নকৰে, কিছুমান বস্তু ৰাজনৈতিক বাহিৰত আহি পিনে আমি কিছুমান কাম কৰিব লাগিব। চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে তেখেতলোকে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰক, যাতে তাৎক্ষণিকভাৱে এককালীন সাহায্য, কিন্তু পানীত ডুবা নাই, শিৱসাগৰ প্ৰতিজনকে দিয়া ব্যৱস্থা কৰিব লাগিব। যিহেতু আপোনাক মই এইটো কাৰণে কৈছোঁ, আপোনাৰ ঘৰটো আলিটো সিপাৰে যদি মানুহঘৰ পানীত বুৰা নাই, তেন্তে আপুনি যেতিয়া শিৱসাগৰ টাউনৰ মাজত পদপথত যেতিয়া এককাল পানী, তাৰমানে সেই মানুহজনৰ যদি বেটেৰী ৰিক্সাখন চলাবলৈ কোনো মানুহ উঠা নাই, কোনো এতিয়া তামোল এখন কিনি নাখায়, এনেকুৱা এটা পৰিৱেশ আহি গ'ল শিৱসাগৰৰ কাৰণে। আৰু শিৱসাগৰৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো অনুধাৱন কৰি যদি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, যদি শিক্ষাৰ ক্ষেত্ৰত যদি তেখেতলোকে যদি প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত যদি কিছুমান ঘোষণা যদি নকৰে, তেন্তে হয়তো দেউতাকহঁতে এটা বছৰ ল'ৰা ছোৱালীক পিছলৈ টানি আনিব লাগিব, বা হায়াৰ এডুকেশ্যন কৰি থকা ল'ৰা ছোৱালীক এবছৰ পিছলৈ টানি আনিব লাগিব। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যাতে সময় থাকোঁতে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক। আৰু 2 নম্বৰ কথাটো, তেখেতলোকৰ যি বাসস্থান তেখেতলোকৰ ক্ষতি সাধন হৈছে, সেইবোৰ যাতে এনেকুৱা তদাৰকৰ নামত যাতে যিসকল তেখেতলোকে আহিছে, মানুহে ইয়াত যিসকলে তদন্ত কৰিছে বা যিসকলে এনকুৱাৰী কৰি আছে, যে সেইসকলৰ ষ্টেপ বাই ষ্টেপ নহয়, যিহেতু এটা ঘৰলৈ মানুহ যাব লাগিব, তেখেতৰ ঘৰত এতিয়া ঘেল পৰি আছে, সেই ঘেলখিনি যদি চাফা কৰিবলগীয়া হয়, সেই চাফা কৰি ঘৰটোত তেখেতলোকে আশ্ৰয় ল'বগৈ লাগিব। সেইকাৰণে ষ্টেপ বাই ষ্টেপ নহয়, তাৎক্ষণিকভাৱে কৰা ব্যৱস্থা কৰিব লাগে। আৰু মই এইডোখৰতে আপোনালোকক অনুৰোধ জনাম, আপুনি জাঁজি নৈ যেতিয়া গৰাখহনীয়া ভাগিছিলে, নদীৰ যেতিয়া মথাউৰি ভাগিছিলে, কিবা চিকিৰি চুকৰ 4টা পৰিয়ালৰ এতিয়া অৱস্থা একেবাৰে, তাৰ দাঁতিকাষৰীয়া অঞ্চলখিনি আছেই, কিন্তু 4টা ঘৰটো একেবাৰে উৰি গৈছিলে। কিন্তু দাঁতিকাষৰীয়া অঞ্চলসমূহ তেখেতলোকৰ জীৱন জীৱিকাৰ কাৰণে কি পদ্ধতি তেখেতলোকে গ্ৰহণ কৰিব, তাৰ উপৰঞ্চি আপুনি যদি উপনেজিয়ালৈ যায়, উপনেজিয়া আজিও পৰিৱেশ এটা অতি শোচনীয়। যি নদী পাৰত যিসকল আছিলে, সেইসকলৰ মানুহৰ ঘৰ এককাল ঘেল সোমাই আছে। আৰু বহুত ধনাবান মানুহ, যিসকল আমি ধনাবান বুলি কওঁ, যিসকলক আমি কৈছিলোঁ যে এটা সময়ত কৈছিলোঁ যে সেইসকল ধনাবান মানুহ, সেইসকলৰ আজি সকলোখিনি সা সম্পত্তি তছনছ হৈ শেষ। আজিও যদি আপুনি পলাশনিলৈ যায়, পলাশনিত আজিও গৈ পিনে মানুহে নিজৰ ঘৰৰ ভিতৰত এতিয়াও সোমাব পৰা অৱস্থাত নাইকিয়া। আৰু আপুনি যদি চাই চিকিৰি চুক বা মৰাণচিগা, পটুৱা চেলা, আপুনি বলিয়াঘাট, তেনেকৈ বিভিন্ন দিচাংমুখ, আপুনি আখৈপটীয়া, বিভিন্ন অঞ্চলত এতিয়াও মানুহে জলমগ্ন হৈছে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে শিৱসাগৰৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত
মুখ্যমন্ত্ৰী মহোদয়ে ডাইৰেক্ট হস্তক্ষেপ কৰিব লাগে আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে যাতে প্ৰাইভেট স্কুলৰ যি শিক্ষানুষ্ঠানৰ যিসকল মাচুল আছিলে সেই মাচুলৰ কাৰণে তেখেতলোকে কিছুমান ঘোষণা কৰিব লাগে যাতে আমি যদি ছাত্ৰ ছাত্ৰীসকলক যদি এটা বছৰ যদি পিছুৱাই নিওঁ তেন্তে আমাৰ বানৰ বিভীষিকা আমি কিন্তু 20 বছৰ সেই ছাত্ৰ ছাত্ৰীখিনি কিন্তু আমি বুজা ল'ব লাগিব সেইকাৰণে মই অনুৰোধ জনাইছোঁ এই সময় থাকোঁতে আৰু সদৌ অসম অনুসূচিত ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি নগৰ সমিতিয়ে আমি অহেতুক কষ্ট কৰিছোঁ যাতে আমি এই সময়ছোৱাত যাতে বানৰ বিভীষিকাৰ সময়ত মানুহক এষাৰ মান মাতিব পাৰোঁ আৰু তেখেতলোকক আমি যাতে অকণমান